Hello viewers, আজি অকমান বেলেগ ধৰণৰ ব্লগ এটা লৈ মই আপোনালোকৰ মাজত আহিছো। আমাৰ আসলতে মাহিলী বজাৰ শেষ হৈছিলে আৰু তাকে আমি বজাৰ কৰিবলৈ বুলি জয়ানগৰৰ স্মাৰ্ট বজাৰলৈ গলো। আৰু আজি আহকচোন আমাৰ লগত বজাৰৰ মাজলৈ যাও, কি কি কিনিলো আমি চাও। এয়া বজাৰত সোমালো আৰু মই ট্ৰলিখনো ললো আৰু কি কি লব পাৰো চাও। Hey, okay. Hey, buy one get one দেখুন 166 আপোনাৰ 273 আপোনাৰ 166 আৰু এয়া মই ৰুম ফ্ৰেছনাৰৰ গোন্ধটো চাই লৈছো। অবিয়াসলি কিনিম যেতিয়া হুঙি চাবই লাগিব ন। আৰু কি কি কিনিব পাৰো চাও। ট্ৰাফিক হৈ গৈছে। আৰু এবাৰ আহিলো পাকঘৰৰ সামগ্ৰী লবলে। এয়া বাসন মাজা স্ক্ৰাবাৰ ললো আৰু বেলেগ বেলেগ টাইপৰে এলুমিনিয়ামৰ তাৰৰ নিচিনা হেয়াও এডাল লৈ ললো মই। আৰু বাসন মাজা ললো যেতিয়া ভিমবাৰটো লবই লাগিব, গতিকে ভিমবাৰ উঠালো মই। আৰু ইফালে গল মোক এৰি থৈ কিবা আনিবলে। সাৰ্ফ এটা লোৱা। আৰু এই সাৰ্ফ এক্সেল বাৰ লোৱা। এই হেতু লোৱা, মানে এনেকে যে থাকে একেলগে। হেনেকে থাকিলে তোমাৰ এটা বুলি মইতো এনেকাই লৈ যাওঁ, ভিমবাৰো এনেকাই লৈ। আৰু এবাৰ গলো আমি বাথৰুমৰ সামগ্ৰী লবলে, মানে কিবা কিবি শেষ হৈ আছিলে। চাওচোন কি কি লব পাৰি। আৰু এয়া মই লবলে আহিলো কমফৰ্ট, মানে কাপোৰ ধোৱাৰ পিছত একেবাৰে শেষৰ বাৰ কমফৰ্ট দি অতালে কাপোৰটো ধুনীয়া গোন্ধাই থাকে, মানে ফ্ৰেছ ফ্ৰেছ লাগে। আৰু ঘৰ মচিবলৈ ললো নিমাইল। সেই ধৰা লোৱা। কি লম ভাড়া লম কি পেক চাৰি ৰিফাইন কি লম হা ৰিফাইন কি পেকেট লম 2 পেকেট। 2 পেকেট লব লাগিব। কি পেকেট 1 পেকেট 2 পেকেট। এই ফুটা আছে কৰবাত বেলেগৰ পৰা না বেলেগৰ নাই যে কচোন। আৰু ইয়াতে ল'ব আছে ৰবা বস্তু। ৰাজমা ল'ব নালাগে, এই মটৰটো লোৱা। কিমান ল'বা? লোৱা অলপ, যিমান লোৱা। পাপৰটো আছে নেকি? এইটো ল'ম হা। বুটৰ দালি কোনটো হয়? এইটো নে এইটো? বুটৰ দালি এইটো এইটো কি হয়? এইটো ৰখৰ ন? এইটো বুটৰ দালি লোৱা ন অকণমান। মই মানে কনফিউজ হৈ গ'লো। এইটো ৰখৰ ন? চোৰটো মই চিনি নাপাওঁ। অঁ দিয়া অলপ অলপ। কি যে হ'ব, মই দালিও চিনি নাপাওঁ, কি কৰিম আৰু। আগতে পোৱাই নাই এনেকুৱা। আৰু এয়া দালিৰ যোগ কৰা হ'ল, মানে কিমান হ'ব। আৰু এইফালে আহি গ'লোঁ মই মছলা ল'বলৈ। পাকঘৰৰ দায়িত্ব লৈছোঁ যেতিয়া এইবোৰতো বস্তু উঠাবই লাগিব। আৰু ল'লোঁ আৰু কিবা কিবি জিৰা ধনিয়া পাউডাৰ এইবোৰ। আৰু সেইফালে অল্পনাৰ বিয়াত কি দিওঁ ভাবি আছিলোঁ, মানে মোৰ টুন কেৰেক্টাৰত মই দেখুৱাইছিলোঁ যে বিতুপন দাদাৰ ভণ্টিৰ বিয়া। তাইকো ভাল গিফ্ট এটা দিব লাগিব, যিহেতু মোৰ অকণমান দূৰ সম্পৰ্কীয়, তাই কাজিন হয়। আৰু এই ডিনাৰ ছেটটো ল'লোঁ। কেনেকুৱা লাগিছে বাৰু? মোৰতো মানে ভাল লাগিলে আৰু সেইকাৰণে লৈ ল'লোঁ, তাইৰ কামতো আহিব। ইয়াত এনেকৈ 6খন ডাঙৰ প্লেটো আছিলে। আৰু এবাৰ আহিলোঁ গোসাঁই ঘৰৰ বজাৰ কৰিবলৈ, মানে ধূপ ল'বলৈ। আৰু এইবাৰ এওঁ আহিল এয়া দিৱালীৰ গিফ্ট ল'বলৈ, ড্ৰাই ফ্ৰুইট। অফিচৰ এমপ্লয়ী কিছুমান আৰু তেওঁলোকে য'ৰ পৰা কামবোৰ লয়
সেই অফিচৰ মানে ইণ্ডাছ টাৱাৰৰ কিছুমান ডাঙৰ ডাঙৰ অফিচাৰক এইবোৰ দিবলৈ আছিলে। এইটো নলোৱা মোৰ এইটো চবচে ভাল লাগিছে, ইমান ধুনীয়া বক্সটো। আৰু ইফালে মই গিফ্টৰ ওচৰত থকা দাদাটোক পতাই মেলি মোৰ চেনেল ছাবস্ক্ৰাইব কৰাই দিলোঁ আৰু বিলিঙত আহিলোঁ। বাপৰে বহুত হৈ গ'ল আমাৰ নিজৰ বজাৰ আৰু এই গিফ্টবোৰ, মানে কি ক'ম আৰু বহুতেই হ'ল, কিন্তু উপায় নাই আৰু ল'লোঁ যেতিয়া পে'টো কৰিবই লাগিব। গতিকে গোটেইখিনি পে' কৰি বস্তুবোৰ হিচাপ কৰি এনেকৈ আকৌ ট্ৰলিত ভৰালোঁ আৰু পিছত। আৰু ইফালে আমি পালোঁ চেনি, মানে 2000 টকা কিনিলে 1 কেজি পায়, আমি 7 কেজি পালোঁ ফ্ৰীতে। গতিকে ভাবক আৰু কিমানখিনি হৈ গ'ল। আৰু এয়া বজাৰ কৰি ওলাই আহিলোঁ আৰু এনেকৈ মই সেই চিৰিটোৰে ট্ৰলিখন ঠেলি দিলোঁ। কিবা সৰুকাললৈ মনত পৰি গ'ল, গাড়ী চলাই দিয়া নিচিনা। আৰু ইমান ভোক লাগিছে এইবাৰ। এই নেৰিমৰ ওচৰতে এখন ধুনীয়া মানে ফুড কোৰ্ট আছিলে, তাতে খাবলৈ সোমালোঁ। তাতে বহো নেকি? আৰু ইয়াতে লিট্টি চোখা বনাই থকা হৈছিলে। আৰু এইটো দেখিছেনে, চম্পাৰণ মাটন, চম্পাৰণ চিকেন, এনেকৈ যে টেকেলিত বনাই। এদিন খাবলৈ আহিব লাগিব লাঞ্চ টাইমত বা ডিনাৰত, ভাল লাগিলে চাই। আৰু আহি গ'ল এয়া লিট্টি চোখা। এতিয়া আমি খাওঁ আৰু ভোক লাগিছে যিহেতু। আৰু মই ট্ৰাই কৰিলোঁ, ভাল লাগিল কিন্তু দেই খাই, মানে টেষ্টটো বেলেগ আৰু অকণমান। আগতেও খাইছোঁ কিন্তু ইয়াত মানে কিবা এটা ভাল লাগিল খাই। ভোকো লাগি আছিল অৱশ্যে, সেইকাৰণে চাগে বেছি ভাল লাগিল। আৰু এইফালে এওঁ ল'লে চিকেন ৰোল এটা আৰু মই ল'লোঁ এগ চাওমিন। মানে মই অকণমান বাহিৰত চিকেন খোৱাটো এভইড কৰি আছোঁ, যিহেতু বাহিৰত ব্ৰইলাৰ চিকেনে দিয়ে আৰু ব্ৰইলাৰটো মই অকণমান এভইড কৰিছোঁ কিছুমান বিশেষ কাৰণত। আৰু এতিয়া খোৱা লোৱা হৈ গ'ল। এই গিফ্টবোৰ থ'বলৈ আমি ৰাধানগৰলৈ গ'লোঁ, মানে অফিচলৈ। মই ক'লোঁ যে ঘৰত দাম কৰিব নালাগে, অফিচতে ভালকৈ ধুনীয়াকৈ থৈ দিয়ে। আমি এইবোৰে কিনিব গৈছিলোঁ। এতিয়া কোন ক'ত যাবা ফুৰিবলৈ? বহুতকে নিব পাৰিব চাগে। তুমি বি ফাৰ্ম কৰিছা ন? এতিয়া এম ফাৰ্ম কৰিব যাবা নেকি? ক'ৰ পৰা কৰিছা বি ফাৰ্ম? ডাউনটাউন ইউনিভাৰ্চিটি। কোনটো ইয়াৰৰ? এইবাৰ ওলাইছা? আৰু এয়া অভিনন্দন আৰু তাৰ ফ্ৰেণ্ডকেইটাৰ সহায়ত আমি গোটেই গিফ্টখিনি অফিচৰ ভিতৰলৈ, মানে ওপৰ ফ্ল'ৰলৈ নিলোঁ। আৰু এতিয়া চাওঁচোন ক'ত কেনেকৈনো ৰাখিব পাৰি। আৰু এয়া ময়ো সোমাই গ'লোঁ আৰু অফিচলৈ, তলতনো অকলে কি কৰি থাকিম। আৰু এয়া অভিনন্দন গ'ল তাৰ ফ্ৰেণ্ডকেইটাৰ লগত। সিও অকণমান ওলাই যাম বুলি কৈছিলে, বেচেৰা আমাৰ কাৰণে ৰৈ আছিলে। আৰু এয়া চাওঁচোন ষ্টকখিনি কেনেকৈ কৰিব পাৰি। মই অকণমান এনেই অফিচ ষ্ট'ৰ কৰিলোঁ, ইফালৰ পৰা সিফাল ঘূৰি ঘূৰি কি কৰি থাকিম আৰু ইফালে চালোঁ এওঁ জুৰিছে, পাৰিছে বাৰু মিলাবলৈ, যেনে তেনে এই ড্ৰয়াৰটোত জুৰিছে আৰু গোটেইখিনি। সেইকেইটা কেইটা ভৰাই দি দিয়া, কাটিব চাগে।
আৰু এই গুটিখিনি হোৱাৰ পিছত লাইট অফ কৰিলে আমি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ আজিলৈ ইমানেই আছিলে বাই বাই